মহান আৰু জ্ঞানী ব্যক্তিৰ পৰা কোৱা শুনিছোঁ, মানুহৰ মুখ বন্ধ কৰাতকৈ নিজৰ কাণ বন্ধ কৰক, জীৱনটো ভালে যাব। আসসালামু আলাইকুম, নমস্কাৰ। নুৰ জাইকান ব্লগছৰ আন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহাগৰ মাহ, কঁঠালৰ ছিজন এতিয়া লাহে লাহে ষ্টাৰ্ট হ'ব। কঁঠালৰ মুচি ওলাইছে। আজি কঁঠালৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ আনিলোঁ। এনেদৰে কঁঠালটো কাটিলোঁ, কাটাৰ পাছত এটা আমি মছলা ৰেডি কৰি লওঁ আহক। এনেদৰে ডাঙৰ ইলাচি, সৰু ইলাচি, দালচেনি, ফুল, জাবিত্ৰী আৰু এনেদৰে দিলোঁ, দি পেলাই অলপ ভাজিলোঁ। কাষতে মা পুৰি বনাই আছিলে। পিছত এনেদৰে এয়া কঁঠালটো কাটিবৰ কাৰণে চুৰিখনত অকণমান তেল ঘঁহি ল'লোঁ। তাৰপাছত হাততো কঁঠাল কাটিলে হাতত তেল ঘঁহি ল'ব, আঠাটো বৰ বেয়াকৈ লাগি যায়। তো এনেদৰে কাটিলোঁ, কঁঠালখিনি পিচ কৰি পেলাই কাটি পেলাই এনেদৰে বইল কৰিবৰ কাৰণে দিলোঁ, অকণমান নিমখ দি পেলাই এটা হুইচেল আহিব দিছিলোঁ। তথাপিতো সিজিয়ে গ'ল বাৰু। তাৰপিছত এনেদৰে 2টা পিঁয়াজ আৰু 2টা বিলাহী এনেদৰে দিলোঁ, কাটিলোঁ। কাটাৰ পাছত এনেদৰে আদা নহৰুখিনি এনেদৰে গোটা ৰাখিলোঁ। ৰাখি পেলাই পিঁয়াজ আৰু বিলাহীৰ লগত ফ্ৰাই হ'বলৈ দিলোঁ, অকণমান নিমখ দিলোঁ সোনকালে সিজিবৰ কাৰণে। তাৰপিছত মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম, পেষ্ট এটা বনাম।